আজি মই আহিছোঁ মৰাণহাটৰ JD ফেশ্বন ষ্ট'ৰলৈ। এইখন ক'ত আছে জানেনে? নানা প্লাজাৰ গ্ৰাউণ্ড ফ্ল'ৰ শ্বপ নং 3। আৰু লগতে দাদাৰ খবৰ ল'বলৈ আহিলোঁ। মই প্ৰায়ভাগ কাপোৰবিলাক ইয়াতে কিনো আৰু ইয়াৰ কালেকশ্যন চাওকচোন আপোনালোকে। আৰু লগতে জোতাৰ নিউ কালেকশ্যন, লগতে পেণ্টটো। ইয়াত আপোনালোকে দেখিব পাইছেনে কি ধুনীয়া ধুনীয়া জোতা কালেকশ্যন আছে। ঠিক আছে, মই ট্ৰাই কৰি চাওঁ। অকমান খৰ লগতে পেপাটো অকমান ধৰ লাহেকৈ হাত দুখন মিলি লৈ দুপাকমান ঘূৰি লৈ কঁকাল ভাঙি অকমান লৰ আজি ৰাতিটো বৰ সুন্দৰ চুকতে জলকেলি অকমান কৰ একেবাৰে ভলিউম দি লৈ পেজডাল খুলি লৈ নাচনীক লগাই দেতা আপোনালোকৰ মৰাণহাটৰ JD ফেশ্বনলৈ আহিব বিচাৰে নেকি? যদি বিচাৰে ইয়াৰ এড্ৰেছটো হৈছে নানা প্লাজাৰ গ্ৰাউণ্ড ফ্ল'ৰ শ্বপ নং 3 আৰু ইয়াৰ লগতে আছে পাঞ্জাৱ